Hello friends, welcome to my channel Solution Plus. আজি মই এটা নতুন টপিক লৈ আপোনালোকৰ মাজলৈ আহিছো। হয়, আজি আমি সচৰাচতে সাধাৰণতে ব্যৱহাৰ কৰি থকা এটা এপৰ বিষয়ে তাৰ কিছুমান তাত থকা আমি সুবিধাৰ বিষয়ে জানিবৰ বাবে এই ভিডিঅটো মই বনাইছো। আহকচোন আমি জানো কি কয়। আমি সকলোৱে Flipkart নামৰ এই এপটো ব্যৱহাৰ কৰি আছো যেটো শ্বপিং এপ ইণ্ডিয়াত পপুলাৰ হয় আৰু সেইটো ব্যৱহাৰ কৰি আমি সদায় নহলে আমি মাহেকত দুটা তিনটা বা বছৰেকত আমি বিভিন্ন ধৰণে তাৰ পৰা আমি বাই কৰি আছো। আসলে কথাটো হল কি ইয়াত আমাৰ কিছুমান বেনিফিট আছে। এটা যদি বস্তু আপুনি 100 টকাত ক্ৰয় কৰিছে, এটা আইটেম ক্ৰয় কৰিছে 100 টকা বা 200 টকাৰ ভিতৰত, তেতিয়া আপুনি কিছুমান সুপাৰ কইন পায়। তেতিয়াহলে আমি প্ৰথমে জানো হওক কি সুপাৰ কইননো কি। মই আজি এই ভিডিঅটোৱে সুপাৰ কইনৰ বিষয়ে জানিবৰ বাবে বনাইছো। সুপাৰ কইন আসলতে কি হয় সেই বিষয়ে জানিবলৈ আপুনি এই ভিডিঅটো সম্পূৰ্ণভাৱে চাওক আৰু যদি ভিডিঅটো ভাল লাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আহকচোন এতিয়া আমি জানো যে সুপাৰ কইন কি হয়। সুপাৰ কইন হৈছে ফ্লিপকাৰ্টত আপুনি কি ধৰণে সুপাৰ কইন পাব সেই বিষয়ে আমি প্ৰথমে জানি লৈ আহক। আপুনি যদি কিবা এটা আইটেম 100 টকাত কিনে তেতিয়া আপুনি সুপাৰ কইন 4টা পাব। সুপাৰ কইন 4টা পোৱাৰ লগতে আপুনি তাত কিছুমান সুবিধাও আছে। আপুনি এনেকে ধৰণে শ্বপিং কৰি গৈ থাকিলে আপুনি ফ্লিপকাৰ্টত প্ৰাইম মেম্বাৰশ্বিপ ল'ব পাৰে সুপাৰ কইন স্পেন্ড কৰি। সুপাৰ কইন আপুনি তাত দিব লাগিব, তেতিয়া আপুনি প্ৰাইম মেম্বাৰশ্বিপ হ'ব। এতিয়া প্ৰাইম মেম্বাৰশ্বিপ হলে আপোনাৰ কি লাভ হ'ব? প্ৰাইম মেম্বাৰশ্বিপ হলে আপোনাৰ বহুতখিনি সুবিধা হোৱা দেখা যায়, যিখিনি আমি আপোনাক মই এতিয়া জনাম আপোনাক কেনেকৈ কি সুবিধা পায়। এই সুবিধাসমূহৰ বিষয়ে জেনেৰেলি আপোনাৰ কিছুমান আইটেমৰ ফ্ৰী ডেলিভাৰী থাকে। এতিয়া আমি চাওক ইয়াৰ ফ্লিপকাৰ্টৰ এই সুপাৰ কইনছৰ মই দেখাব ওলাইছো কেনেদৰে ইয়াত সুপাৰ কইনছ পোৱা যায়। মই এনেকে 503টা মোৰ সুপাৰ কইনছ আছে দেখিছে। মানে মই 100 টকাৰ আইটেমত প্ৰতিটোত মই 4টা কৈ পাই মই টোটেল এটা 503টা সুপাৰ কইন লাভ কৰিছো আৰু মোৰ 32টা সুপাৰ কইন অন দা ৱে। মানে মই এতিয়া লেটেষ্ট যিখিনি মই আইটেম কিনিছো তাৰ পৰা সেইখিনি মই অলৰেডি মোৰ সুপাৰ কইন খিনি সোমাব, সেইখিনি অন দা ৱে হৈ আছে। এতিয়া চাওক সুপাৰ কইন মই ক'ত পাইছো। এতিয়া মোৰ প্ৰতিটো আইটেমৰ এগেইনষ্টত দেখিছে 8টা সুপাৰ কইন, 20টা সুপাৰ কইন, 16টা সুপাৰ কইন, 4টা এনেকৈ মোৰ বহুতখিনি সুপাৰ কইন আহিছে। এই সুপাৰ কইন খিনি এতিয়া কি কৰিব লাগিব বা এই সুপাৰ কইন খিনিৰ পৰা লাভ কি হ'ব? এই সুপাৰ কইন খিনি কি হয়, আপুনি ইয়াৰ পৰা লাভ হয় মানে আপুনি এই সুপাৰ কইন স্পেন্ড কৰি বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিব। এতিয়া সুপাৰ কইন ক'ত পায় এয়া চাওক। আপুনি যদি ফোন পেত 100 টকা স্পেন্ড কৰে তেতিয়া আপুনি 5টা সুপাৰ কইন পাব। তেনেকৈ ওলা তাত যদি আপুনি ইউজ কৰে তেতিয়া 5টা সুপাৰ কইন পাব। তেনেকৈ আৰু ইয়াত দেখিছে বাই প্ৰডাক্টছ এট জাষ্ট 1 rupees। এটকাত মাত্ৰ এটকাত দি আপুনি এই ইয়াত থকা এই প্ৰডাক্টখিনি আপুনি পাব পাৰে মাত্ৰ এটকাত। আপুনি চাওক পাৱাৰ বেংক আছে, টয়ছ আছে, এনেকুৱা কিছুমান আছে। এইটো চাওক ফ্লিপকাৰ্টৰ এইটো এটা কাৰ চাৰ্জাৰ। এই কাৰ চাৰ্জাৰটো আপুনি এটকাত পাব। এইখিনি সুপাৰ কইন দিয়ে আপুনি পাব। এতিয়া ধৰক ওপৰত ইয়াৰ ফ্লিপকাৰ্টৰ যিটো পাৱাৰ বেংক 1500 টকা, এইটো আপুনি এটকা দিলে আপুনি এইটো ক্ৰয় কৰিব পাৰিব। তেতিয়াহ'লে সুপাৰ কইনছৰ সুবিধাসমূহ চাওক। আমি নজনাকৈ আমি সুপাৰ কইন কিছুমান আমাৰ একাউণ্টত সোমাই পৰিছেহি, কিন্তু এই সুপাৰ কইনখিনি আমি যিহেতু নাজানো যে সুপাৰ কইন কি হয়, সেইকাৰণে অলৰেডি চাগে আপোনাৰ একাউণ্টতো এনেকৈ কিবা নহয় কিবা সুপাৰ কইনৰ ভেলু আছে আপোনাৰ সোমাই আছে। আপুনি এইখিনি আজিয়ে চেক কৰক আৰু আপুনি কি ৰিৱাৰ্ডছ পাব পাৰে এইখিনি আপুনি ক্লেইম কৰক, আপোনাৰ বেনিফিটখিনি চাওক আৰু ব্যৱহাৰ কৰক। এতিয়া কথাটো হ'ল এই সুপাৰ কইনখিনি ব্যৱহাৰ কৰিবলৈ অতি সহজ। তাত অপশ্যন থাকে, আপুনি মাথো এই সুপাৰ কইনখিনি চিলেক্ট কৰিলেই হ'ল। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল।